বাবু তোমাৰ কি হ'ল মন মাৰি আছা যে দেউতা ক'ভিডৰ কাৰণে আমাৰ স্কুল বন্ধ হৈ গ'ল এতিয়া অনলাইন ক্লাছৰ কাৰণে এটা স্কুলত মোবাইল এটা লাগিছিল লকডাউনৰ কাৰণে কাম ধামেই নাই ল'ৰাটো চিন্তাছ মোবাইল এটা লাগিছিলে অনলাইন ক্লাছলৈ এতিয়া কাৰোবাৰ ঘৰত কাম চাম বিচাৰি যাব লাগিব হাজিৰা কামলৈ মানুহ ঘৰখনতো যাওঁ নেকি কিবা কাম চাম পাম নেকি আৰু গৈ ৰ উঠাও আছে তাক কাটি দিওঁ মালিক খৈকাটি হ'ল বাবু মই আহি পালোহি দেউতা তুমি আহি পালা ব'লা ভাত খাওঁগৈ ব'লা দেউতা আজি ভাত খাই ভাল বঢ়িয়া লাগিলে ন বঢ়িয়াই লাগিলে আমাৰ কালি হাজিৰা 500 টকা এটা আনিলোঁ নহয় আনিলে নেকি আমি কালি মোবাইল কিনিব যাম দেই দেউতা 500 টকা জানো মোবাইল পায় নাপায় নেকি মই নাজানিছিলোঁ নহয় নহ'লে কালি দেউতা মই তোমাৰ লগত কাম কৰিব যাম নালাগে দে তুমি ঘৰতে থাকিবা আমি দুটা একেলগত কাম কৰিলেহে পইচা বেছিকৈ উপাৰ্জন হ'ব হ'ব দিয়া তুমি মোৰ লগতে যাবা হ'ব বাবু আজি কামত নোযোৱা নেকি তুমি দেউতা যাম তেনেহ'লে ওলোৱা ব'লা বাবু তুমি মনে মনে থাকিবা দেই হ'ব দিয়া হ'ব দিয়া তুমি কিন্তু কথা নামানি দিবা দেই তুমি মুখখন অকণমান বন্ধ ৰাখিবা এনেকৈ নহ'লে বেয়া পাব নহয় ৰাখা ভয়খন নাছিলোৱা ব'লা মালিক কিবা কাম আছিলে কাম দুটামান আছিলে গেৰাজত গাড়ী এখন আৰু চাইকেল এখন ট্ৰেক্টৰ এখন ধুব লাগিছে দেখুৱাই দিম ব'লা ব'লা মালিক ট্ৰেক্টৰখন মানে গোটেইটো ধুব লাগিব ধুব নালাগে খালি অকণ মুচি দিলেই হ'ল অকণমান হ'ব বাবু তুমি ভালকে মুচিবা দেই বেয়াকে নুমুচিবা আকৌ ভালকে মুচা মালিকৰ গাড়ী হয় নহ'লে পইচা ভৰিব লাগিব ভালকে মুচা ভালকে মুচিলে পইচা বেছিকে পাওঁ এইখিনি মুচা তলৰখিনি
ধুনীয়াকৈ হৈছে ন এতিয়া বাবু এইখিনি মুচি হ'ল ব'লা চাইকেলটো মুচি বাবু ভালকৈ মুচিবা দেই পিছৰখিনি মুচা বাবু হ'ল ন মালিক মালিক মই গাড়ীখন মুচি চাইকেল আৰু ট্ৰেক্টৰ মুচি গাড়ীখন আকৌ কভাৰ দি ঢাকি দিলোঁ হ'বনে হ'ব দে এইটো এইটো পোন্ধৰ পৰা গাড়ী লোৱা হ'ব দে কোনেও পাৰিছে না হয় মালিক যাম দে বাবু আমি বহুত দিন কাম কৰি পইচা গোটালোঁ 5-6 হাজাৰমান হ'ল ব'লা এতিয়া নতুন মোবাইল কিনি আনো ব'লা বাবু বাবু মই তোমালৈ মোবাইল আনিছিলোঁ দেউতা তুমি মোলৈ সঁচাই মোবাইল আনিলা লোৱা বাবু তুমি কি কৰি আছা দেউতা মই এক্সাম চলি আছে মোৰ এতিয়া দিয়া তেনেহ'লে দেউতা চোৱা মই ক্লাছৰ ভিতৰত পঢ়া নাই এইটো কষ্টৰ ফল হয় এইটোৱে কষ্ট হয়